Hello, good morning and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। ময়ো বিৰাট বেছি ভালে আছোঁ আৰু বহুত দিনৰ মূৰত ব্লগ এটা লৈ পেলাই আপোনালোকৰ ওচৰলৈ আজি আহিছোঁ। মই আহি পালোঁ ঘৰ, সেইখিনি মই আপোনালোকক দেখুৱাম বাৰু। মই ঘৰ অহাৰ আগত মই ডিব্ৰুগড়ত থাকোঁতে কেনেকৈ আহিছিলোঁ, কি কৰিছোঁ, সেইখিনি আপোনালোকক দেখুৱাম এইটো ব্লগতে। আজি আহি পালোঁ আৰু আজি হৈছে 30 ডিচেম্বৰ আৰু কাইলৈ হৈছে 31st। আপোনালোকক সকলোকে মই আগতীয়াকৈ মাঘ বিহু আৰু নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰে যাতে আপোনালোক সকলোলৈকে নতুন নতুন খবৰ, ভাল ভাল কি ক'ম এতিয়া, ভাল আশা, আপোনালোকৰ যিবিলাক আশা আছে সেইবিলাক সকলো কঢ়িয়াই আনে, তাৰে প্ৰে কৰিম। আপোনালোকেও মোক আশীৰ্বাদ কৰিব যাতে মোৰ এই বছৰটো ভালে কুশলে পাৰ হয়। তেন্তে যি কি নহওক, আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। কি দেখাব পাৰোঁ মই নাজানো, এনেই আৰু ডেইলি ব্লগ এটা আপোনালোকৰ ওচৰত আগবঢ়াম। ঠিক আছে, তেন্তে ব'লক আজি ব্লগ। এতিয়া ব্ৰেকফাষ্ট ৰেডি হৈছে, মানে আমি উঠিছোঁহে, উঠি পেলাই এতিয়া 8:30 বাজিছে আৰু আমি উঠিছোঁ। উঠি এয়া আমাৰ এইজনী চিমু হাই দে ফেলা তাই এয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছে। ব্ৰেকফাষ্ট খাম, ব্ৰেড খাম আৰু মায়ে কিবা কিবি বনাই থৈ গৈছে। ইয়াত দেউতাই কিবা শাক চাক ৰেডি কৰিছে আৰু এইফালে আছে এয়া মাছ লৈ থৈছে। মাছেদি কি বনাই মই নাজানো আৰু এয়া মাছ লৈ থোৱা আছে। আগতে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই লওঁ। আমাৰ ঘৰলৈ একদম কিউট দুটা নিউ মেম্বাৰ বুলিয়ে ক'ব পাৰি, দুটা নিউ মেম্বাৰ আহিছে। মই সেইকেইটাও আপোনালোকক দেখুৱাই লওঁ। এতিয়া আহকচোন চাই লওঁ। এইকেইটা দেখিছেনে? মোক খুৰাই পুহিছে মানে, আৰু পালৈকে মোলৈকে দুটা দি পঠাইছে। কিন্তু আমাৰ ঘৰত দেখিছেই নহয় কিমান জীৱ জন্তু। মই ফুট এটা দি দিছোঁ, এজনী ছোৱালী আৰু এইটো ল'ৰা। ল'ৰাটো মুখখন চাওঁ অকণমান, ছোৱালীজনী আকৌ এটিটিউডটো অকণমান বেছি দেই। এইটো দেখিছে, সেইটো খাবলৈ কবি পাত আৰু দুবৰি বন, ইহঁতৰ এইটো ফেভৰেট হয়। তাত দি থৈছোঁ, খাই আৰু অলপ চলপকৈ। এইকেইটা আপোনালোকেও চাগে ভাবে নহয়নে, ইহঁতৰ ঘৰত ক'তো কিমান কি জীৱ জন্তু আছে। মুৰ্গী, তাৰপাছতে কুকুৰ, এইবাৰ শহাপহু, তাৰপিছত আৰু কি আহিব আমাৰ ঘৰত ঠিক নাই। আৰু মানে কি জানেনে, মানে ভাল লাগে সৰু পোৱালিবিলাক ন, এইবিলাক দেখি ভাল লাগে মানে, সেইটো কাৰণে আনি থৈ দিওঁ আৰু মানে এইকেইটা একচুৱেলি আনাম বুলি নহয়, খুৰাই দি পঠালে। এতিয়া সেইটোতো কৰিব নোৱাৰোঁ ন, আকৌতো দি পঠাব নোৱাৰোঁ, কেনে আমাৰ ঘৰতে এনেকৈয়ে ৰাখিছোঁ। কিন্তু আমাৰ ঘৰত কুকুৰ আছে, এইটোৱে ভয় লাগে, আৰু ইহঁতৰ কাৰণে সজা এটা আনিব লাগিব। আৰু ইহঁত মাটিত থাকি ভাল পায়, কিন্তু আমাৰ ইয়াত মাটি তেনেকুৱা পাবলৈ আৰু আগফালে উলিয়াই দিব নোৱাৰোঁ, যিহেতু কুকুৰ আছে। কুকুৰে দেখিলেতো খাই পেলাব, আৰু সি মানে আমাৰ কুকুৰটো কিবা একদম এইবিলাক বস্তুৰ প্ৰতি মানে বেছি আকৰ্ষিত নে কি নাজানো, সেইবিলাক বস্তুৰ প্ৰতি মানে ভাল পায়, খাই মেলি নাজানো। আমাৰ কাষৰ ঘৰত মুৰ্গী আছে, আমাৰ মুৰ্গী, এইবিলাক চব মুৰ্গী মানে খাই সি শেষ কৰি পেলাইছে। সেইটো কাৰণে আগফালে উলিয়াই দিব নোৱাৰোঁ। চাওঁ আৰু কি কৰোঁ। তেন্তে আজি আপোনালোকে 31st কেনেকৈ কি কৰিব জনাব কিন্তু দেই। ময়ো বাৰু সেইটো ভিডিঅ' আপোনালোকক বেলেগকৈ আগবঢ়াম। আজি এনেই মই ডেইলি ব্লগ এটা আপোনালোকলৈ পঠিয়াম, কিন্তু সেইটো ব্লগ মই বেলেগকৈ আগবঢ়াম কাইলৈ যিহেতু আজি 30, কাইলৈ 31 হয়। কাইলৈ সেইটো ব্লগ মই বেলেগকৈ আগবঢ়াম, আৰু সেইটো ব্লগত আমাৰ ঘৰত আহিব জেঠাই মাহী গোটেইখিনি আহিব। আমি একেলগে এসাঁজ খাম বুলি ভাবিছোঁ, আৰু কি হয় নাজানো। তেন্তে মই আপোনালোকক দেখুৱাই থাকিম, নহয় জানো। মই ব্ৰেড হেৰি কৰিছে, গৰমাইছে, এয়া চাহ, সেয়াই আৰু চিমুৱে দেউতাৰ কাৰণে চাহ দি পঠাইছে। দেউতাক দি থৈ আহোঁ। তাৰপিছত একদম আপোনালোকক সন্ধ্যা লগ পাইছোঁ। এয়া সন্ধ্যা, একদম আমি জুই ফুৱাই আছোঁ, মানে ইমান বেছি ঠাণ্ডা পৰিছে ন। আৰু মই যে কৈছিলোঁ যে আমাৰ জেঠাইহঁত কাইলৈ আহিব বুলি, কিন্তু মানে 31ত আহিব বুলি, কিন্তু তেওঁলোক আজিয়ে আহি গ'ল। আৰু এয়া আমি চবেই জুই ফুৱাই আছোঁ, আৰু এনেকৈ জুই ফুৱাই বহুত ধুনীয়া লাগে, নহয়নে বাৰু? জাষ্ট জুই ফুৱাই পেলাই আহিলোঁ, আৰু এতিয়া আমাৰ আজি মানে আলহীটো আহিলে, আপোনালোকক অথনি দেখাইছোঁৱেই।
অহা কথা আছিল কাইলৈ মই ব্লগটো আগতে কৈ দিছিলোঁ যে কাইলৈ আহিব বুলি কিন্তু নহ'ল আজি আহিলে জুমনহঁত মাহীহঁত নাই অহা বাৰু মই ঠিক হোৱা নাই মাহীহঁত আহেনে নাহে আৰু মই বনাই আছোঁ চিকেন দেখুৱাম বাৰু আপোনালোকক তাৰপিছত এতিয়া কি কৰিম বনাই কৰি পেলাই তাৰপিছত হেৰি কৰিম আৰু খাম ইহঁত দুজনীয়ে হাঁহি আছে পিছফালে হুলস্থুল হৈ আছে দেই ৰ'ব দেখাই আছোঁ জুমন তুমি কোৱা কিবা এটা তুমি ক'লে আহিলা খাবলৈকে আহিছোঁ আৰু এইটোত মই হেৰি এটা লগাই দিম মজু এটা ই চিকন আমাৰ হাই হাই এজনী আৰু এটাই মোক কি কৰি আছে চাব দেই এইটো মাক কাক খুটিয়াই দিছে এইটো মোক জোতাযোৰ খুটিয়াই আছে ঐ হাই বুলি কৈ আছোঁ লগত দেখিলে আৰু আমাৰ ইয়াত ঠাণ্ডা চাণ্ডা নলগা মানুহ তাই বোলে ঠাণ্ডা নালাগে ইমান এয়া আমি ছবি মিলি লৈ পেলাই কথা পাতি আছিলোঁ মানে জেঠাইহঁতে আহিছেতো আৰু বহুত বেছি এনেকৈ লগ হ'লেতো বহুত কথা ওলায়ে থাকে এয়া মোৰ দেউতা আজিলৈকে মোৰ দেউতাক দেখুৱাই নাই ব্লগত তো এইবাৰ দেখুৱাই দিছোঁ আপোনালোকক এয়া মোৰ দেউতা আৰু দেউতাহঁতে মই দেখিবলৈ একেই হয় নাই বাৰু ক'বচোন আপোনালোকে এয়া হ'ল মোৰ জেঠাই আৰু সেইকেইটা পোৱালীকেইটাই খেলি আছে আপোনালোকক সেইখিনি গোটেইখিনি দেখুৱাই দিলোঁ ক'ত আছে গুড মৰ্ণিং কালি মই ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ এটা কাৰণে নোৱাৰিলোঁ মানে কালি খাই কৰি পেলাই চব আহিলে ভাগৰুৱা হৈ আছিলে ন তাৰপিছত মই ভাবিলোঁ কি দুইটা ব্লগ একেলগে কণ্টিনিউ কৰি দিম আৰু এতিয়া আমাৰ ঘৰত ৰাতিপুৱাই চলিছে এয়া চিমুৱে বেলি আছে ৰুটি আৰু জুমনে লুচি ভাজি আছে তাৰপিছত আৰু আজি হৈছে 31st ডে আৰু আপোনালোকে কেনেকৈ নিউ ইয়েৰ চেলিব্ৰেট কৰিছে আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাব মই বাৰু আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম আৰু এতিয়া আমাৰ ঘৰত এয়া মাছ আহিছে মাছ কাটি আছে তাৰপিছত আজি আমাৰ কি হয়নো ৰাতিলৈ এইখিনি আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম তেন্তে ব'লক আজি ভিডিঅ'টো আমাৰ প্ৰথম কাৰ্যসূচীটোৱে ষ্টাৰ্ট হৈছে এয়া মাছ ল'লে দেউতাই ঘৰতে মাছ ল'লে আৰু মাছখিনি আমাৰ ঘৰতে কাটি কৰি পেলাই এনেকৈ থ'ল আৰু গ'ল আৰু এয়া তাৰপাছত আইতাক ক'লোঁ মই বোলো আইতা আপুনি কিবা এটা কৈ দিয়ক আইতাইনো কি ক'লে শুনোৱা হওকচোন থাকিল মোৰ আন্তৰিকতা আৰু লগতে নতুন বছৰ সকলোৰে ভৱিষ্যত উজ্জ্বল হওক এই কামনা আমাৰ ৰান্ধনী সেই লুচি হেৰি কৰি আছে তাৰপিছত জুমনে ভাজিলে তাই হেৰি কৰি আছে তাৰপিছতে মই আৰু কিবাকিবি কৈ আছিলোঁ কিন্তু যিহেতু সেইদিনাখন আছিল 31st আৰু গান চান বাজি আছে ন সেইটো কাৰণে মই আপোনালোকক ভইচ অভাৰে দিলোঁ এয়া আমি জুহালৰ ওচৰত বহি আছোঁ মই কৈ আছিলোঁ যে আমাৰ এতিয়ালৈকে একো আয়োজন হোৱা নাই জাষ্ট জুই ধৰা হৈছেহে গোটেইখিনি বহি আছোঁ মই আমাৰ কাষৰ ঘৰৰ দাদাটো বা এনেকৈ গোটেইখিনি বহি আছিলোঁ জুমনৰ সৈতে সেইখিনিকে আপোনালোকক কৈ আছিলোঁ আৰু মানে মই গান বাজি থকাৰ কাৰণে মই হেৰি নিদিলোঁ এয়া গোটেইখিনি বহি লৈ পেলাই আমি লেকচাৰ দি আছোঁ অলপ টাইমৰ পাছত ষ্টাৰ্ট হ'ব আৰু সি মোক কৈ আছিলে যে নুঠাবা মোক মই বোলো নাই মই অকণমান হ'লেওতো উঠামেই যিহেতু ব্লগ বনাইছোঁ নহয় জানো তেতিয়াহ'লে গোটেইখিনি মই আপোনালোকক দেখুৱাই দিলোঁ জুই পৰা আদি কৰি চব দেখুৱাইছোঁ আৰু এয়া আমাৰ একদম তাৰপাছতে একদম ডাঙৰকৈ আমাৰ জুই একুৰা একদম চোতালৰ মাজত ধৰি লৈছে যিহেতু বহুত বেছি ঠাণ্ডা আছিলে আৰু এয়া চবেই মানে তেনেকৈ আৰু জুমনত চব আমি বহি আছোঁ একদম বন ফায়াৰ টাইপ হৈ গৈছে আৰু ইমান বেছি ভাল লাগিছে সেইদিনাখন মানে থাকি পেলাই মা আহিছে সেয়া ইমান ঠাণ্ডা পৰিছে আৰু এইফালে মই একদম পুৰা ওপৰৰ পৰা একদম হিম পৰি আছে ন দেউতাই টুপিটো আনি দিছে পিন্ধি লৈছোঁ সেয়া আৰু এইফালে আমাৰ কাকতি সেয়া আৰু আপোনালোকক এতিয়া দেখুৱাই থাকিম কি কৰোঁ তেতিয়াহ'লে ব'লক ইমান ধুনীয়াকৈ জুইকুৰা জ্বলিছে নহয় একদম বন ফায়াৰ টাইপে হৈ গৈছে আৰু এইফালে দেউতা ফালে চাই দিয়ক এইফালে চাওক এইফালে আমাৰ চবতকৈ ঠাণ্ডা লগা মানুহজনী বহুত ঠাণ্ডা মোৰ গাও ভাল নহয় এইফালে চিমু এইফালে জুমন
আৰু এফালে আমাৰ কাষৰ ঘৰৰ এয়া জেঠাই বোলো এফালে চাওক এফালে চাওক এফালে চাওক বোলো জেঠাই এফালে চাওক জেঠাই হাই দিয়া হাই এফালে আমাৰ এয়া চকী যোগান ধৰিছে জুমন জুমন ইমান ধুনীয়াকৈ জুইকুৰা জ্বলিছে আৰু ইয়াৰ কাষত বহি লৈ আমি গোটেইখিনি এনেকৈ ৰাউণ্ডকৈ বহি লৈছোঁ তো তাৰ একদম ৰাউণ্ডকৈ আমি গোটেইখিনি এনেকৈ বহি লৈছোঁ তো আৰু বহুত বেছি ভাল লাগিছে যিহেতু ঠাণ্ডা হয় ন এয়া আমি গোটেইখিনি এয়া বহি লৈ জেঠাই কিবা এইবিলাক নাস্তা আনিছে আৰু চব এনেকৈ বহি লৈছোঁ আমি এনেকৈ চাগে চবেই খাইছে হয়নে নাই বাৰু কওকচোন কমেণ্ট কৰিব দেই কোনে কোনে এনেকৈ খাইছে কমেণ্ট কৰি জনাব বহুত বেছি ঠাণ্ডা আমাৰ এইফালে ঠাণ্ডা ঠাণ্ডা কৰি তত পোৱা নাই বহুত বেছি ঠাণ্ডা পৰিছে চাগে দেই আমাৰ এতিয়ালৈকে একো আয়োজন হোৱা নাই এইবিলাক আনি থৈ দিছে বনোৱাও ষ্টাৰ্ট কৰা নাই একো কৰা নাই বাৰু সেয়াই আৰু মই বনোৱা ষ্টাৰ্ট হ'লে আপোনালোকক ভিডিঅ' দেখাম এয়া আমাৰ বনোৱা ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ প্ৰথমতে বনাইছে মানে প্ৰথমতে মই দেখুৱাই দিছোঁ কি কি আছে আলু আৰু কোমোৰা দি কি বনাবতো আপোনালোকে গম পাইছে আলু আৰু কোমোৰা দি বনাব আমাৰ হাঁহৰ মাংস আৰু এয়া বনাইছে আমাৰ কাষৰ ঘৰৰ জেঠাই এইকেইটা এয়া বনাই আছে আৰু বহুত বেছি টেষ্টি বনাইছিলে দেই সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে মই আপোনালোকক দেখাম বাৰু সেইখিনিও একদম লাষ্টত কেনেকুৱা হৈছিলে আৰু খাই পেলাই ইমান যে ধুনীয়া লাগিছিলে আৰু জুইত বনোৱা বস্তু এনেও বহুত ধুনীয়া লাগে নহয় জানো আৰু ইয়াত বিশেষকৈ বহি আমি কথা পাতি আছোঁ তো এনেকৈ অকণমান মাজে মাজে দেখাই আছোঁ আৰু একদম লাষ্টত এয়া আপোনালোকক দেখুৱাইছোঁ এয়া দেউতাই কৰি আছিলে আলু পোৰা বিলাহী পোৰা আৰু বেঙেনা পোৰা পিটিকা আৰু গোটেইখিনি এনেও ঠাণ্ডা দিনত ভালেই লাগে খাই পেলাই নহয় জানো এয়া হৈছে হাঁহ মই গোটেই থালিখন আপোনালোকক দেখাম বাৰু হাঁহ আছিলে তাৰপিছত এইফালে আছিলে আপোনাৰ দৈ আৰু চিকেন বনাইছিলে সেইখিনিও দেখাম আপোনালোকে চাব আৰু এয়া মোৰ থালখন এতিয়ালৈকে আহি পোৱা নাই হাতত চবেই থাল লৈ আছে কিন্তু মোৰ হাতত এতিয়ালৈকে অহা নাই এয়া মোৰ থাল আহি গ'ল ইয়াত আছিলে হাঁহৰ মাংস ভাত আৰু চিকেন এয়া আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকেও হয়তো চাগে চবেই হাঁহ খাইছে সেইদিনা নহয় জানো এতিয়া বাজি গ'ল 12টা আৰু আপোনালোককো মই মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব মোক মৰম দিব মোৰ চেনেলটোকো অকণ মৰম দিব বুলি আশা কৰিলোঁ এইটো নতুন বছৰত আপোনালোকৰো যাতে দিনবিলাক ভালে যায় মোৰ আপোনালোকেও আশীৰ্বাদ কৰিব ময়ো সেইটোৱে বিচাৰোঁ সেয়া আৰু বাকী এতিয়া 12টা বাজি গ'ল এইখিনিতে মই ভিডিঅ'টো সামৰি দিম বুলি ভাবিছিলোঁ কিন্তু মই সেইটোকে কৈ আছিলোঁ যে মোৰ ভিডিঅ'টো সামৰিব হ'ল মই সেইখিনি কৈ আছিলোঁ কিন্তু নহয় মই যিহেতু পিছদিনাখন মই মন্দিৰ যাম ভাবিলোঁ সেইখিনিও আপোনালোকক এড কৰি দিওঁ এয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ বুলি গৈছিলোঁ মই এনেই ৰেকৰ্ডিং নকৰিলোঁহেঁতেন কিন্তু ইমান বেছি ভিৰ নহয় মই মানে ফাৰ্ষ্ট টাইম দেখিছোঁ মন্দিৰ প্ৰতিষ্ঠা হওঁতেও হয়তো ইমানখিনি ভিৰ হোৱা নাছিলে সেইদিনাখন যিমান ভিৰ হৈছিলে মই ভাবিলোঁ অকণমান আপোনালোকক ৰেকৰ্ডিং কৰি থৈ দিওঁ আৰু দেখাওঁ চাওকচোন কিমান লাইন আৰু আমি মানে গৈছোঁ আমি অলপ টাইম আৰু ৰখিব লগা হৈছে আমাৰ বহুত টাইম তেনেকুৱা হৈছে তাৰপিছত যেনে তেনে আহি পেলাই পালোঁ আৰু এয়া ফুল ল'লোঁ চাকি ল'লোঁ ধূপ ল'লোঁ গোটেইখিনি আৰু হয়তো জ্বলাবলৈ আমি বহুত দূৰ লাইন পাতিব লাগিব তেনেকুৱা সেইটো কাৰণে উপায় নাই যাবতো লাগিবই এয়া আমি ধূপ লৈ ল'লোঁ
জ্বলোৱা হৈ গ'ল আৰু ইমান বেছি ৰ'দ পৰিছে ন মই ভালকৈ চকু মেলিব পৰাই নাইকিয়া বোলো কি হৈছে কি নাই মই নাজানো ভিডিঅ'টো ক'লা ক'লা আহি থাকে ন ৰ'দ হেৰিয়াত মই সেইটো কাৰণে আৰু এয়া মোৰ লগত আহিছে জুমন নিকু আৰু এইফালে আছে সীমান্ত আৰু এয়া আমি গোটেইখিনি একেলগে সেৱা কৰিলোঁ